এতিয়া আমি মইপয়াম্প এই যুক্তাক্ষৰটোৰ কেইটামান উদাহৰণ পঢ়িম। ম যোগ প মইপয়াম্প। মইপয়াম্পৰ পৰা আমি প্ৰথমতে এটা উদাহৰণ পাইছোঁ সম্পদ। দন্ত্য স মইপয়াম্প দন্ত্য দ সম্পদ। ইয়াৰ পিছত আমি পোৱা উদাহৰণটো হৈছে শব্দটো হৈছে সম্পাদক। দন্ত্য স মইপয়াম্পত আকাৰে ম্পা দন্ত্য দ ক সম্পাদক। ইয়াৰ পিছত আমি তৃতীয়তে পোৱা শব্দটো হৈছে ভূমিকম্প। ভত দীৰ্ঘকাৰে ভূ মত হৰ্ষইকাৰে মি ক মইপয়াম্প ভূমিকম্প। সম্পদ সম্পাদক ভূমিকম্প। এইকেইটা হৈছে মইপয়াম্পৰে গঠন কৰা তিনিটা শব্দ।